এতিয়া আমি যাম কি আৰু সাবস্ক্ৰাইব কৰিব পুৰা একদম একেটা যিমানখিনি আছে মুছলৈ গুচি আহক গুড মৰ্নিং সুপ্ৰভাত বন্ধু বান্ধৱীসকল কি খবৰ আজিৰ ভিডিঅ'টো পুৰা কপি আৰম্ভণি কৰি আছো বহুত ঠাণ্ডা পৰিছে আৰু তলত এইটো কি কৰি আছে ভাই বৰশী জুই হেকি বৰশী দাড়ি কি বনাই আছে মানে আজি মানে বৰশী পাবগে বোলেও ঠিকে আছে দিয়া এইবিলাক ঘৰত থাকিলে এইবিলাকে নকৈ কৰিব কি নহয় জানো আৰু এইফালে আমাৰ মানুহজনী ৰাতিপুৱা কাম কি গম পাইছাই নহয় আৰু শাক পাচলি কাটি আছে শাক পাচলি কাটা খানা বনোৱা তাৰপিছত পেট পূজা কৰা এতিয়া চাহ খালো না কৈ দিয়া আকৌ চাহ খালো আজি মই চাহ খোৱা বনাবলৈ পাহৰি থাকিলো একো নাই দিয়া আজি ভিডিঅ'টো এনেকৈ আৰম্ভণি হৈ যাওক নে কি কোৱা এয়া মায়ে দিছে কি এইটো লফা পালেং মিক্স আছে এয়া দেখিছা নহয় বন্ধু বান্ধৱীসকল মানে কি হয় এয়া জবৰা বনাবৰ কাৰণে দিছে জবৰা মানে কি গম পাইছাই নহয় চাগে ঐ জাবৰ এয়া লোৱা মায়ে জবৰা বনাব দিছে জাবৰ নেকি নিজে কি গোবৰ জবৰা মানে বইল কৰি খায় জাবৰ হাতটো পানীত নিদি এয়া আমাৰ এখন বেৰ বনাই বৰ্তমান ৰেডি হৈ গৈছে আৰু মানে অতি সোনকালে আমাৰ মানে পকা মিস্ত্ৰীও আহি আছে অলপমান মানে আমি যিটো বনাই আছোঁ আমাৰ আচলতে পাকঘৰ হয় আৰু তাত হাফ ৱাল হ'ব আৰু বাকীখিনি বেৰ হ'ব মানে বাঁহৰ হয় নাই সৰু বাকীখিনি বেৰ হ'ব আৰু সেয়াই কামত লাগি আছে আধা আধি কাম হৈছে আৰু তোমাৰ পৰা তাৰপিছতে হা মাতিছে মানুহজনী কেলে মাতিছে বা চাই আহোঁচোন ৰ'বা কি হ'ল ইমান সোনকালে মাতি পঠিয়ালে যে বলা কোনে খাই আছে এইফালে আমাৰ মায়ে খাই আছে আৰু এয়া দেখিছা নহয় গৰম ভাত পুৰা ধোঁৱা ওলাই আছে তোমালোকে দেখিবলৈ পাইছে নে নাপাইছে নাজানো কিন্তু লগতে তিতা কেৰেলা আমাৰ এই মোক কেৰেলাই খুৱাই থাকে সদায় আৰু দেই তাকে কেৰেলাই দি ভালকে ভাতটো মাৰি লওঁ মানে পেটটো কল কৰি আছে নিগনি দৌৰি ফুৰিছে পেটত তাৰ তিতা খুৱাই সিহঁতক মাৰি লওঁ বন্ধুসকল হঠাৎ এটা ভাল খবৰ মানে আমাৰ ঘৰলৈ বুলি তোমালোকে ক'ব পাৰা আমাৰ ঘৰলৈ ওচৰতে মানে তোমাৰ কাৰণ তোমাৰ এই দোকানত আহিব নোৱাৰিতো ইয়াত বহুত বেছি মানুহ ভিৰ হৈ যাব বুলি ওচৰলৈ আমাৰ আই লাভ ট্ৰেভেল এণ্ড মানে বিকাশ আৰু আমাৰ UK জেছমেন বাবু ভৈয়া আহি আছে এতিয়া আমি যাম লগ কৰিবলৈ মানে আচলতে ইয়ালৈ আহিবলৈ অলপ অসুবিধা হৈছে ওচৰতে আছে সেইকাৰণে বেছি দেৰি নালাগে পটককৈ যাওঁ মই ভাবিছোঁ মই যাওঁচোন বোলা কি হয় চাওঁগৈ আৰু ফোন কৰি আছে মোক যে আহা বুলি মই বোলো যাওঁচোন ৰ'বা কি হয় চাওঁ আৰু সকলোতকৈ আচৰিত কি গম পোৱা নে মোক ছাৰপ্ৰাইজ দি দিলে মানে একেবাৰে ঘপককৈ বহুত ভাল লাগিলে নে কি কোৱা মানে ছাৰপ্ৰাইজ আৰু ঘপককৈ তোমাৰ মানে মই আচৰিত মানে ভাবি আছো বোলো আই লাভ ট্ৰেভেল এণ্ড মোক বেয়া পাই আছে নেকি লেভেল দিছে নেকি টোটেলি বেলেগ মানে ছাৰপ্ৰাইজ দি দিলে বহুত ভাল লাগিলে এতিয়া যাওঁচোন কি হয় নে তাত গৈ কিবা কয় নেকি নে কি কোৱা গৈ মেলি চাওঁ আৰু মানে ব'লা নহ'লে গৈ থাকোঁ মানে চোৱা বন্ধুসকল আজিৰ দিনটো মই আৰম্ভণিটো ইমান ঠিকেই নাছিলে কিন্তু ঘপককৈ যেতিয়া মই এই খবৰটো পালোঁ যে মোৰ ঘৰৰ ওচৰলৈ আহি গৈছে বুলি কয় মনটো বহুত বেছি ভাল লাগি গ'ল মানে কাৰণ মানে এটা এক্সাইটেড এটা আহি যায় না ইমান ডাঙৰ ইউটিউবাৰ আমিনো কি হে পাত্তাই নাপাওঁ বিকাশহঁতৰ আগত এই আই লাভ ট্ৰেভেলহঁতৰ আগত UK 07 বাবু ভৈয়াহঁতৰ আগত তথাপি ভাল লাগিছে যে মোৰ নিচিনা মানুহজনক যে লগ কৰিব বিচাৰিছে বহুত বেছি ভাল লাগিছে সেইকাৰণে অলপমান এক্সাইটেড হ'মেই দিয়া বাকী এইবোৰ বাদ দিয়া এতিয়া আমি জুবিন দাৰ বঢ়িয়া গান এটালৈকে গৈ থাকোঁ ব'লা নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে ৰৈ সাগৰ मिल गया नाम क्या आपका UK 07 नाम क्या है UK 07 ये विकास भाई को तो सब जानते होंगे मेरा हिंदी बहुत खराब है अच्छा लगा फटाफटी लग गया मेरा तो हिंदी बहुत ज्यादा खराब है फिर भी लास्ट नहीं दिया है तुम्हें लास्ट नहीं देना श्रम लगता है बोले बाकी आपको आसाम आके कैसा लगा बहुत अच्छा लगा भैया बहुत क्रेजी रिस्पांस आसाम कैसा लगा 5 से 1 नंबर क्वेश्चन 5 लाख हुआ क्वेश्चन अच्छा नहीं लगा बहुत अच्छा नहीं लगा मुझे तो नहीं लगा था आप मिलोगे अगर नहीं मिलता तो मैं क्या कहूँ वीडियो बना देता मैं भाई आसाम का आप रोस्टर हो रोस्टर था बोल सकती हो लेकिन अभी तो टिकटॉक भी चला गया अभी हम लोग का वीडियो बनाए हम लोग नहीं मिला वीडियो मेरे ऊपर फोन नहीं किया रिसीव नहीं किया वीडियो बना दिया इसको बुलाया अभी हम लोग इससे नहीं मिलते कल फिर एक वीडियो सब जानते हो
ए नहीं ऐसा कुछ भी नहीं है इसलिए लेकिन बुलाया उसको ए ये मैं हेड नहीं दिया था ना मैंने बोला था মানে মই কলো যে তুমি লক মানে মই বিজি বুলি গম পাইছো তোমাৰ নহলে লক কইলা হেন বলো নহলে কেলে মই ফোন ৰিসিভ নকৰিবা কিন্তু মোৰ দুখ লাগিলে মোবাইলে মোৰ হৰাই আছে তো তিনটা মোবাইল এটা ইয়াৰ লগত এটা ইফালে 13 Pro Max আমি 11 চলাইছো কিমান আগবাইছো চোৱা তাতে কিমান তলত আছো আমি 13 Pro Max টো ভালকে শিকি আছো চলাব পৰা নাই মনোজ ভাই ললে এটা 13 Pro Max কালি যোৱা কালি না কিমান ললে মাত্ৰ পইচা এতিয়া এ তোমাৰ নিচিনা নহয় আৰু প্ৰায় সকলোখিনি হৈ গ'ল এতিয়া আমি যামগে আৰু সাবস্ক্ৰাইব কৰিব পুৰা একদম একেটা যিমানখিনি আছে মুচলে গুচি আহক লগ পাব তাকে লগ পাই বহুত বেছি ভাল লাগিলে মোক ভাইটিটো কি কৈছে নাই অংকাসটা বলা না এনে কথা কৈছে এই জন চাই লওক দেখুৱাই দিয়া হাঁহ খোৱা খাবা নে কুকুৰা খাবা মোটি মোটি ভাল দেখা নাই মই এপ লৈ যোৱা এই মই কিয় যাব মই হাঁহ নিজে খাম দিয়া তুমি খাই লোৱাগে লাগে বিয়া পাতা লৈ যোৱা এতিয়া সময় সন্ধিয়া হ'ব হ'ল আৰু সঁচা কৈছোঁ এতিয়া তোমালোকক মই মানে বাইক চলাই গৈ থাকোঁতে মোৰ ফিলিংছবোৰ ক'ব নোৱাৰোঁ মই ঘৰ পাই তোমালোকক ভালকৈ মই বুজাই ক'ম মানে এতিয়া মই একো নকওঁ সেইকাৰণে চিধা মই এতিয়া নিজৰ ঘৰলৈ গৈ লওঁ তাৰপিছত তোমালোকক মই ধুনীয়াকৈ ক'ম আজি মোৰ দিনটো কেনেকুৱা গ'ল কি নহ'ল মানে পূৰা মানে চিধা চিধি এটা ভাষাত ক'বলৈ গ'লে আজি দিনটো মোৰ মজা গ'ল মানে বহুত গ'ল বাকী ঘৰত গৈ পিনি ভালকৈ গৈ আছোঁ ৰ'বা আৰু ফাইনেলি বন্ধুসকল আমি আহি নিজৰ ঘৰ পালোহি হেলমেটত থৈ দিয়া থাকিব লাগে আমি আহি ঘৰ পালোহি আজি টোটেলি মজা লাগিলে মানে মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ কাৰণ মানুহ ইমানখিনি হৈ গ'ল মানে আৰু যথেষ্টখিনি ভাল লাগিলে মানে কি হয় বহুত বেছি ঠেলা হেঁচা হোৱাৰ কাৰণে আমি অলপ বেলেগ ধৰণৰ জেগাত মানে লগ কৰিছিলে মোক ঘৰৰ ওচৰত যদিও মানে অলপমান গম পাইছা ন তথাপি তাতো মানুহ হৈ গ'ল আৰু মানুহৰ ইমান মৰম দেখি ন মই পাগলা হৈ গৈছোঁ যথেষ্টখিনি ময়ো বহুত মৰম পালোঁ ভাল লাগিলে দেই এনেকুৱা মোৰতো ছাবস্ক্ৰাইবাৰ মানে তোমালোকে মোক চিনি পাই মৰম দিয়া মই জানোৱে কিন্তু এইকো আজি বহুতে চিনি পাইছা বহুতে আমাৰ আজি একদম বাইদেউ চেলিব্ৰিটি হৈ গ'ল একেবাৰে চেল্ফি বৌ আপোনাৰ চেল্ফিখন ফটোখন ল'ব পাৰে একদম পুৰা চেলিব্ৰিটি মই পাতা নোপোৱা নেকি ঠিক নাই আৰু দেই যি দেখিছোঁ হয় নেকি বাকী নহ'লে কি ইমানতে সমাপ্ত কৰিলোঁ নেকি বাকী ইমানতে দিয়া ভিডিঅ'টো খতম কৰোঁ আজিৰ ভিডিঅ'টো টোটেলি বেলেগ হ'ল আৰু বহুত ভাল লাগিলে এতিয়া তোমালোকক মই সুধিব বিচাৰিছোঁ এটা কথা আই লাভ ট্ৰেভেল এণ্ড ফুড মানে আমাৰ বিকাশ ভাইয়ে মোক লগ ধৰি আছে যে ৰাইড কৰিবলৈ লগত ওলাবা না প্লিজ এইবিলাক কৈ আছে আজি কাজিৰঙা লগ ধৰিছিলে মোক কিন্তু মই যাব নোৱাৰিলোঁ কাৰণ মানে মই এইক লৈ গ'লোতো আকৌ এইকেইটা ঘপককৈ লৈ যাব পৰাটো অসম্ভৱ কথা তোমালোকক মই সুধিব বিচাৰিছোঁ তেওঁলোকৰ ৰাইড কৰিব লাগে নে ৰাইড যদি কৰিব লাগে প্লিজ কমেণ্ট কৰি জনোৱা ফাটি হ'ব ব্লগ নে কি কোৱা বহুত ভাল লাগিলে আজি পুৰা এক্সাইটেড হৈ আছো মানে বহুত ধন্যবাদ বিকাশ ভাই নিজৰ এলেকাত আহি মেলি মোক ইয়াত লগ কৰাৰ কাৰণে ইমান এটা ছাৰপ্ৰাইজ দিলা ঘপককৈ মই নভবা নিচিনা কাম এটা কৰি দিলা বহুত ধন্যবাদ মই বহুত ধন্য হৈছোঁ তোমাৰ বাকী ইউকে ভাইকো বহুত মৰম দিলোঁ কাৰণ বাহিৰৰ পৰা আহিছে যথেষ্টখিনি অসমৰ মৰম বুটলিবলৈ সক্ষম হৈছে আৰু অসমখনক ভালকৈ দেখাওক বুলি তেখেতকো ভাবিলোঁ সকলো যেতিয়া মিলিজুলি আৰু আমাৰ অসমৰ ইউটিউব ইউনিটিটো বাঢ়ি যায় ভাল লাগিছে মানে অসমৰ যে ইউটিউব ইউনিট এটা আছে বাহিৰত এতিয়া গম পাব ধৰিছে নে কি কোৱা বহুত ধন্যবাদ সেইকাৰণে আই লাভ বিকাশ ভাইক ঠিক আছে নহ'লে ইমানতে ভিডিঅ'টো সামৰি যদি ভাল লাগিলে লাইক কৰি দিবা চেনেল যদি নতুন পাইছা প্লিজ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বহুত বেছি কৰি দিবা ঠিক আছে বন্ধুসকল আকৌ লগ পাইছোঁ নতুন ভিডিঅ' আজিলৈ দিছোঁ দিয়া বাই বাই